আসসালামু আলাইকুম। দেশ বা দেশৰ বাহিৰত যোনে যিটো স্থানৰ পৰা মোৰ ভিডিঅ'টো চাই আছে আপোনাক মোৰ চেনেলৰ পৰা অসংখ্য ধন্যবাদ জনাইছোঁ। বন্ধুসকল, আজি মই এই ভিডিঅ'টোত কথা পাতিম যে সাউথ শালমাৰাৰ মানকাছাৰ জিলাৰ সাজু নামৰ শিক্ষিত ব্যক্তি এজনে এটা ধুনীয়া লোকেল মুৰ্গী আৰু সোণালী মুৰ্গীৰ ফাৰ্ম খুলিছে। চ' তেখেতৰ ফাৰ্মৰ কিছু দৃশ্য মোলৈ প্ৰেৰণ কৰিছে। চ' সেই দৃশ্য আপোনালোকক মই ভিডিঅ'ৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে মোৰ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকক। বন্ধুসকল, মানকাছাৰৰ নিবাসী সাজু নামৰ ব্যক্তিজনে বেলেগ বিজনেছ কৰি থকাৰ লগতে ঘৰত এটা সোণালী মুৰ্গী আৰু লোকেল মুৰ্গীৰ ফাৰ্ম কৰি আছে। বৰ্তমান তেখেতৰ ফাৰ্মত 300 মান মুৰ্গী আছে, 200 সোণালী মুৰ্গী আছে আৰু 100 পিয়ৰ লোকেল মুৰ্গী। বন্ধুসকল, তেখেতৰ ইনকুবেটৰ আছে। ইনকুবেটৰৰ যোগেদি পোৱালি ফুটাই নিজে ফাৰ্ম কৰি আছে। তেখেতে বেলেগৰ পৰা পোৱালি কিনি নানে। চ' তেখেতে ঘৰত ইনকুবেটৰ বনাই লৈছে। সেই ইনকুবেটৰৰ পৰা তেখেতে পোৱালি ফুটাই নিজে ফাৰ্ম কৰি আছে। লগতে কেতিয়াবা এই পোৱালিবিলাক ওচৰে পাজৰে বিক্ৰী কৰি দিয়ে। চ' বন্ধুসকল, মানকাছাৰৰ ওচৰে পাজৰে যদি কোনোবা থাকে তেখেতৰ পৰা অৰিজিনেল লোকেল মুৰ্গীৰ পোৱালি, বটা চৰাই, হাঁহৰ পোৱালি আপোনালোকে কালেক্ট কৰিব পাৰিব। বন্ধুসকল, তেখেতে মোক ফোন যোগে জনাইছিল যে দাদা, আমাৰ মানকাছাৰত যদি কাৰোবাৰ ফাৰ্মিং কৰিবলৈ মন আছে বা মুৰ্গীৰ পোৱালি দৰকাৰ হয় তেনেহ'লে মোৰ লগত যোগাযোগ কৰাই দিব। কাৰণ মই ইনকুবেটৰৰ যোগেদি ভাল কোৱালিটি আপোনাৰ পোৱালি ফুটাওঁ। চ' সেইবিলাক পোৱালি আমি তেওঁলোকক প্ৰভাইড কৰিব পাৰিম। আৰু আমাৰ ওচৰে পাজৰে থকা ফাৰ্মাৰসকল এইবিলাক মুৰ্গী পুহি বা হাঁহ পুহি যথেষ্ট স্বাৱলম্বী হ'ব পাৰিব। চ' বন্ধুসকল, সেয়ে আপোনালোকক কৈছোঁ, যদি আপোনালোক মানকাছাৰৰ নিবাসী হয় তেনেহ'লে এই যুৱকজনৰ পৰা পোৱালি লৈ ফাৰ্ম কৰিব পাৰে। বন্ধুসকল, তেখেতৰ যিবিলাক লোকেল মুৰ্গী আছে ফাৰ্মত আবদ্ধ কৰি নাৰাখে। তেখেতে এই মুৰ্গীবিলাক মুকলি অৱস্থাত ৰাখি আছে। তেখেতে মোক জনাইছে যে এই মুৰ্গীবিলাকক, যিবিলাক লোকেল মুৰ্গী আছে এইবিলাকক ঘৰুৱা দানা ব্যৱহাৰ কৰি আছে। এইবিলাক মিক্সিং কৰি কম খৰচত মুৰ্গীবিলাকক তেখেতে খুৱাই আছে। বন্ধুসকল, তেখেতৰ পেৰেণ্ট ষ্টকো আছে বুলি মোক কৈছে। তেখেতৰ ফাৰ্মত কণী প্ৰডাকশ্যন হয় লোকেল মুৰ্গীৰ, আৰু সেইবিলাক কণী তেখেতে ইনকুবেটৰত দি পোৱালি ফুটাই নিজে ফাৰ্ম কৰি আছে আৰু ওচৰে পাজৰে বিক্ৰীও কৰি আছে। বন্ধুসকল, তেখেতে যিবিলাক সোণালী মুৰ্গী পুহি আছে এই মুৰ্গীবিলাক তেখেতে মাংসৰ কাৰণে পুহি আছে। 60 দিন পুহি তেখেতে বজাৰত বিক্ৰী কৰি দিব। চ' বন্ধুসকল, আপুনি যদি ফাৰ্ম কৰিব খোজে লোকেল মুৰ্গী বা সোণালী মুৰ্গী বা কম খৰচত বা মুকলি অৱস্থাত যদি ফাৰ্ম কৰিব খোজে তেনেহ'লে আপুনি লোকেল মুৰ্গী লৈ পোহক। লোকেল মুৰ্গীটো আপুনি মুকলি অৱস্থাত কৰিব পাৰিব। তেনেকুৱা আপোনাৰ আবদ্ধ অৱস্থাত ৰাখিবলৈ ডাঙৰ ঘৰৰ প্ৰয়োজন নাই। আপোনাৰ যদি তামোল বাগান আছে বা বিভিন্ন মুকলি জেগা আছে য'ত অলপ ছাঁ অলপ ৰ'দ পৰে, সেইবিলাক জেগাত আপুনি অৰিজিনেল লোকেল মুৰ্গী পুহিব পাৰিব। আৰু কম খৰচত দানা যদি খুৱায় তেনেহ'লে লোকেল মুৰ্গীক খুৱাব পাৰিব, কিন্তু সোণালী মুৰ্গীক খুৱাব নোৱাৰিব। বন্ধুসকল, লোকেল মুৰ্গী যিবিলাক আছে এইবিলাকক 1 মাহ বা 40 দিনমান আপুনি কমাৰ্চিয়েল দানা ব্যৱহাৰ কৰিব। তাৰ পিছত আপোনালোকে ঘৰত হোমমেড দানা এইবিলাক ইউজ কৰিব পাৰিব। কম খৰচত আপোনালোকৰ মুৰ্গীয়ে খাব। কাৰণ লোকেল মুৰ্গীক যদি আপুনি দানা খুৱায় সেই সোণালী মুৰ্গী বা ব্ৰইলাৰৰ নিচিনা কেতিয়াও ওজন নাহে, লাহে লাহে আহিব। চ' আপুনি নিজৰ ঘৰত বনাই লওক, কম খৰচত দানা বনাই সেইবিলাকক খুৱাই নিজে ফাৰ্ম কৰক। আৰু বন্ধুসকল, যদি ভেকচিনৰ কথা কয় তেনেহ'লে লোকেল মুৰ্গীৰ ভেকচিন, সোণালী মুৰ্গীৰ ভেকচিন ছেইম। সিহঁতক 1 মাহত 4টা ভেকচিন কৰিব লাগিব। আপোনাৰ 3 পৰা 5 দিনৰ ভিতৰত ৰাণীক্ষেত ভেকচিন কৰিব লাগিব। চকুত দিব লাগিব এইটো। 14 দিনত আপোনাৰ গাম্বুৰো ব্যৱহাৰ কৰিব লাগিব, যিটো পানীত দিব লাগে। 22 দিনত আকৌ ৰাণীক্ষেত ব্যৱহাৰ কৰিব, যিটো আপুনি চকুতো দিব পাৰে, পানীটো দিব পাৰে। 28 দিনত আকৌ গাম্বুৰো ব্যৱহাৰ কৰিব লাগিব, যিটো পানীত দিয়া হয়। চ' এইদৰে আপুনি লোকেল মুৰ্গী বা সোণালী মুৰ্গী ভেকচিন কৰিব।
তো বন্ধুসকল আপুনি যদি কয় যে 2 মাহৰ ভিতৰত আমি মুৰ্গী বেছি দিম মাংসৰ কাৰণে তেনেহ'লে সোণালী মুৰ্গী লৈ পোহক সোণালী মুৰ্গী আপুনি 2 মাহৰ ভিতৰত সেল কৰি দিব পাৰিব 2 মাহত এভাৰেজ ওজন 700 800 900 এনেকুৱা দেখা যায় তো বন্ধুসকল লোকেল মুৰ্গী যদি মাৰ্কেটৰ যোগ্য কৰি তুলিব খোজে তেনেহ'লে 80 পৰা 90 দিনৰ সময়ৰ দৰকাৰ হয় সো 80 পৰা 90 দিনৰ সময়ত এই মুৰ্গীবিলাকক আপুনি ঘৰুৱা দানা যদি ব্যৱহাৰ কৰে যথেষ্ট কম খৰচত আপুনি ফাৰ্মটো কৰি তুলিব পাৰিব বন্ধুসকল এই যুৱকজনৰ ঘৰত আপোনাৰ ইমান জায়গা নাই সো তেখেতে চাং বান্ধি লৈছে চাং বান্ধিলে কি হয় আপুনি পাৰিব কিন্তু আপুনি ইয়াত লক্ষ্য ৰাখিব লাগিব যে মুৰ্গীবিলাকৰ পায়খানা আদি ঘৰটো লেতেৰা হৈ গ'ল নেকি আপুনি যদি অধিক ঘনত্বত ফাৰ্মিং কৰে বা মুৰ্গী পোহে তেনেহ'লে আপুনি সাফ চিকুণ কৰি ৰাখিব লাগিব কাৰণ সাফ চিকুণ কৰিলেহে মুৰ্গীবিলাকৰ বেমাৰ দেখা নিদিয়ে নহ'লে আপোনাৰ অধিক ঘনত্বত যদি মুৰ্গী পোহে তেনেহ'লে মুৰ্গীবিলাকৰ যিবিলাক পায়খানা আছে পায়খানাত আপোনাৰ নাইট্ৰজেন এমোনিয়া এইবিলাক গেছৰ সৃষ্টি হয় যিবিলাক গেছে মুৰ্গীক নতুন নতুন বেমাৰ দেখা দিয়ে বন্ধুসকল আমি ফাৰ্মত সোমালে যিটো গোন্ধ আহে সেই গোন্ধটো আপোনাৰ এমোনিয়া আৰু নাইট্ৰজেনৰ হয় সো আপোনালোকে যদি ফাৰ্ম কৰে অধিক ঘনত্বত তেনেহ'লে ফাৰ্মটো আপোনালোকে ভালকৈ চাফ চিকুণ কৰি ৰাখিব নহ'লে আপোনাৰ ফাৰ্মত বেমাৰ দেখা দিব পাৰে আৰু তেখেতে কি কৰে মাজে সময়ে ওচৰতে অলপ জেগাত তেখেতে মুৰ্গীবিলাক এৰি দিয়ে আৰু তেখেতে বৰ্তমান এই সোণালীবিলাকক কমাৰ্চিয়েল ফিডেই ব্যৱহাৰ কৰি আছে তেখেতে জনাইছে মোক আৰু লোকেলবিলাকক আপোনাৰ এই যেটো ঘৰুৱা দানা আছে সেইটো ব্যৱহাৰ কৰিছে সো বন্ধুসকল তেখেতৰ ফাৰ্মৰ ভিডিঅ' তেখেতে মোক ইউটিউবত আপলোড দিবলৈ কৈছিলে সো তেখেতৰ ৰিকুৱেষ্ট মই মানিছোঁ আজি আপলোড দিছোঁ আপোনালোকৰ সুবিধাৰ্থেও আপোনালোকে চাওক বা মানকাছাৰৰ নিবাসী যদি কোনোবা থাকে ফাৰ্ম কৰিবলৈ তেখেতে তেওঁলোক আমাৰ লগত যোগাযোগ কৰিবলৈ বহুত টান বহুত দূৰ হয় নগাঁও ডিষ্ট্ৰিক্ট বা বৰপেটা এইবিলাকত আপোনাৰ সেইসকল মানুহে ইমান সহজে যোগাযোগ কৰিব নোৱাৰে যাৰ বাবে যদি আপোনালোক মানকাছাৰৰ নিবাসী কোনোবা আছে এই যুৱকজনৰ লগত পৰামৰ্শ লৈ আপোনালোকে ফাৰ্ম কৰিব পাৰিব আৰু যদি বেছিকৈ কিবা প্ৰব্লেম হয় তেনেহ'লে মোৰ লগত যোগাযোগ কৰি মোক সুধিব পাৰে বন্ধুসকল তেখেতৰ ফাৰ্মৰ ভিডিঅ' আজি এইখিনিতে সমাপ্ত কৰিছোঁ যদি তেখেতৰ ফাৰ্মৰ ভিডিঅ' ভাল লাগিল প্লিজ লাইক কমেণ্ট কৰক আৰু আপোনালোকৰ বেকাৰ ভাই বন্ধুসকলৰ লগত অলপ শ্বেয়াৰ কৰি দিয়ক বন্ধুসকল আপুনি যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ ইয়াত সদায় মীন পালন পশুপালন এইবিলাকৰ বিষয়ৰ ওপৰত ভিডিঅ' আপলোড দিবলৈ মই চেষ্টা কৰোঁ বন্ধুসকল আপুনি যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ ইয়াত সদায় মীন পালন পশুপালন এইবিলাকৰ বিষয়ৰ ওপৰত ভিডিঅ' আপলোড দিবলৈ মই চেষ্টা কৰোঁ আপুনি যদি মীন পালন পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কামৰ লগত জড়িত আছে তেনেহ'লে অসমৰ কৃষিকথা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক বন্ধুসকল ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ